নমস্কাৰ সকলোকে ভিডিঅ'টো ৰাতিপুৱাই কৰা আছিল ৰাতিপুৱা ঘৰ চৰ সাৰা মোচাখিনি মোৰ হৈয়ে গৈছিল এফালে হালধি আৰু মাটিমাহখিনি পিচি ললো এয়া ফুলখিনি ফুলি আছে আৰু এইফালে টগৰ ফুলো ফুলি আছে অকমান দূৰৰ পৰাই বাৰু দেখাই দিলো আপোনালোকক এয়া দেখিছে নহয় গৰুৱে খাই দিলে বাৰু বিশেষকে আৰু এইফালে মই মাহখিনি চুলিত লগাই লৈছো মাটিমাহখিনি আৰু যেটো চুলিখিনি অলপ বেয়াও হৈছে বাৰু বিহুৰ দিনা লগালে ভাল বুলিও কয় আমাৰ ঘৰত গৰু নাই আৰু গৰু নাই যেহেতু একো নাই বাৰু সবে গৰু বিহুৰ দিনা লগাই যেটো আমিও সেইকাৰণে লগাই দিলো আৰু ঘৰত থাকোতে জোৰটা ঘৰত থাকোতেটো আছিলে মাৰ ঘৰত আৰু ইয়াত অহাৰ পৰা গৰু পোৱা নাই আগতে আছিল বুলি কৈছিল মাহতে মই হাৰ পৰা নাছিলে বাৰু আৰু সেইকাৰণে ভাবিছো আমি ঘৰৰ মানুহবিলাকে লগাও আৰু নিয়মটো যেহেতু সেইকাৰণে আৰু এইফালে মই মাহখিনি লগাই ললো এইফালে হালধি পিচি থৈছিলো পিচি হালধিও লগাই ললো এয়া দেখিছেনে হালধি লগালে নো স্কিনৰ কাৰণে ভালেই বাৰু আৰু মিঠাতেল দি লগাই দিছো এয়া ৰাতিপুৱা বাকিখিনি কাম কৰি লম আৰু এইখিনি লগাই লৈ মই ঘৰৰ চোতাল তোতাল সাৰিব লগা আছে বেলেগখিনি কাম সেইখিনিও কৰি লম ভিডিঅ'টো লাভ দিয়া মোৰ দেৰি হৈ গ'ল আৰু এইফালে দেৰিকে বাৰু ভাত বনোৱা হোৱাৰ পিছতে তাইক মই লগাই দিলো তাই অকমান খেলিবৰ কাৰণে তাৰপিছতে অলপ টাইম খেলি থাকিব তাইখিনি লগোৱাৰ পিছত আৰু তাইকো চুলিত লগাই দিছো তাই কৈ আছিল মা মোক মুখত লগাই নিদিবা হালধি এনেকে কৈ আছিল তথাপিও মই বাৰু লগাই দিছো তাইক বহুত বেছি ফূৰ্তি পাইছে দেই আৰু যোৰহাটৰ ঘৰত থকা হলেতো চাগে আৰু বেছি ভাল পালে হয় গৰু ধুওৱা মেলা এইবিলাকতো দেখিলে হয় ইয়াত নাই দেখা আজিলৈকে তাই বাৰু এইবিলাক দেখি পোৱা নাই ইয়া দেখিছেনে তাই লগাবৰ কাৰণে ধুনীয়াকে পাতি দিছে আপোনালোকেনো কেনেকে কি কৰিলে কমেন্ট কৰি জনাবচোন বাৰু ভিডিঅ'বিলাক চাইনো কেনেকুৱা পায় মই অলপ দিবলৈ চেষ্টা কৰিছো আৰু এয়া দেখিছেনে বাৰু আৰু তাৰ মাজতে দেখাই দিলো এয়া মামাহঁতৰ গৰুহে আছিল বাৰু দেই আমাৰ নহয় মামাহঁতৰ মানে মালৌ পথাৰ বুলি কয় বহা আছে তাতে গৰু ম'হ চব আছে সেই গৰু ধুৱালে তাৰপিছতে এয়া মই মানুহ গা ধোৱাৰ পিছত পাপাকো গা ধুই আহিলে তাৰপিছত এনেকে তাহাঁতক ডিম ভাঙিবলৈ দিলো শিকাইছো আৰু হাঁহৰ নাই যিহেতু কিনি অনা আছিলে ফাৰ্মৰে এয়া তাই হাৰি গল দেই তাই হাৰা বুলি ক'লে বেয়াও পায় আৰু এইফালে আমি পানী দিয়া ভাতেই খালো বাৰু তাইক গৰম ভাতত এনেই অলপ পানী দি দিছো তাই কৈছিল পানী ভাত খাম বুলি আৰু এয়া সেইকাৰণে কণী বইল কৰি থৈছিলো আৰু এয়া দেখিছানে পানী দিয়া ভাতখিনিত মই নিমখ দি দিছো মিঠাতেলো দি দিম বাৰু আৰু জলকীয়া নাখায় যিহেতু জ্বলা এনেই ওপৰতে দি দিছিলো আৰু এইফালে তাইক দিছো মই আলু পিটিকা আৰু এইফালে ভেন্দি ভাজিছিলো আৰু মৰাপাত শাক ভাজি আৰু এটা ডিম বইল কৰা এনেদৰে দি দিছো আৰু চিম্পুলকে তাইক এইফালে খুৱাই লৈ সুধি আছিলো কেনেকুৱা হৈছে তাই যিহেতু প্ৰথম খাইছে বেয়া পোৱা নাই ভালেই লাগিছে বুলি ক'লে আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেন্ট কৰি শেষত জনাব।